জুবিন দা আমাৰ মাজত থাকিবলৈ যোনে যেনেকে পাৰে চবেই চেষ্টা কৰি আছে। এইফালে আমাৰ লগৰটোৱে লগাই আনিছে জুবিন দাৰ ফটো মোবাইলৰ পাছফালে, আৰু আমাৰ ঘৰৰ ওচৰৰ দোকানী ককাজনে দোকানত লগাই থৈছে জুবিন দাৰ ফটো। সঁচাকৈ এইবোৰ দেখি ভালো লাগে বেয়াও লাগে। ভাল এইটোৱে লাগে যে জুবিন দাৰ স্মৃতি হিচাপে আমাৰ লগত সদায় থাকিব, কিন্তু বহুত বেয়াও লাগে জুবিন দাই যে এতিয়ালৈকে ন্যায় পোৱা নাই। বাৰু সেইবোৰ বাদ দিয়ক, ব'লক ভিডিঅ'টো প্ৰথম পৰা আৰম্ভ কৰোঁ। গুড মৰ্ণিং সকলোকে। বৰ্তমান গৈ আছো মই কলেজলৈ। কলেজত আকৌ আজি আছে এক্সাম। এতিয়া গৈ আছো কলেজলৈ গৈ থাকোঁতে আকৌ ডাঙৰ বস্তু এটা দেখা পালো। বোলো আপোনালোককো দেখাই দিওঁ। এয়া দেখিব পাইছে না, আমাৰ ৰাস্তা বনি আছে। ৰাস্তাটো বাৰু আগৰ পৰা পকা আছিল, কিন্তু এতিয়া বহল কৰি আছে, যিহেতু অৰুণাচলৰ লগত সংযোগ হ'ব এই ৰাস্তাটো। বাৰু এতিয়া আহি পালো কলেজ। এক্সাম দি চিধা ঘৰলৈ আহি থাকোঁতে মেকানিক এজনৰ দোকানত সোমাইছিলো। বোলো দোকানখন আপোনালোকক অকণমান দেখাই দিওঁ। দোকানখন দেখাই থাকোঁতে ৰাস্তা দি আগৰ দিনৰ গাড়ী এখন পাৰ হৈ গ'ল। মই বোলো বহুত দিনৰ মূৰত দেখিলো দেই। এই জেগাখন হৈছে পঞ্চায়তৰ। এতিয়া বৰ্তমান ৰাস্তাটো বহল কৰি আছে। বেছি বহল নহয়, অলপ বহল হ'ব, আৰু এই ৰুলাৰখনে মাটি গোটেই হিলাই দিছে। বাৰু ঘৰ আহি পালোহি। ইমানতে মিনি ব্লগটো সমাপ্ত মাৰো। কেনেকুৱা পালে কমেণ্ট এটা কৰিব।